উফ কিমান পানী এখন আমাৰ গাঁও সেই আমাৰ ঘৰ কি পানী এই সাঁতুৰি সাঁতুৰি নাৱৰীয়া আকৌ কষ্ট কৰি পাৰ কৰে সাঁতুৰি সাঁতুৰি উফ মই চুট বুট পিন্ধি আহিলোঁ পানী চাব এইটো ঘৰৰ ফ্ৰণ্ট হয় আমাৰ শেষ নতে আহিছোঁ কিমান কষ্ট এই উঠা উঠা আহি গ'লো ইমান কষ্ট কৰি ছাৰটো নাও মাৰি আছে আৰু কি হ'ব এতিয়া মোৰ ফেচটো চাওঁ আহিলোঁ পানী চাব মই চুট পিন্ধি আহিছোঁ এইটো তাৰপিছত পানী চাব আহিছোঁ কিন্তু মোৰ জোতা পূৰা ভিজি গ'ল হৈ আছোঁ এতিয়া নাৱৰীয়া নাও মাৰিব কাৰণ ইয়াতে বহুত পানী এইটো আমাৰ ঘৰৰ সন্মুখতে ঘৰত নাযাওঁ ঘৰত এনে চাই আছোঁ গাঁওখন আৰু পানী বোলো ভৰিলে এইটো খিচিব লাগিব নহ'লে আকৌ ইয়াতে কাপোৰ মই খিচি আছোঁ পানী পানী মই পানী মাৰি থাকোঁ আৰু আপোনালোকে চাই থাকক এইখন মোৰ মুখত লাগিব মুখত লাগিব লাহেকে 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 এইখন আমাৰ চকটো তিনালি চক পানীৰ ধাৰ চাক না কি কৈ আছে পানীৰ ধাৰ চাক কি কৈ আছে সেইটো দোকান ইয়াতে নাৱৰীয়া নাও মাৰি আছে বৈঠা মাৰো আৰে বৈঠা মাৰো ৰে কোনে পানীৰ ধাৰ আছে পানীৰ ধাৰ আছে এইখিনি মানে ডুবা ডুবা নাই কি হবি নাই পানী খিচিলোঁ এইটো কিহৰ বস্তু টকা এইটো ৰহা বেংকটো ডুবিছিলে এই টকাখিনি ইয়াতে আহিছে তো এইখন আমাৰ গাঁও হয় ইয়াতে মানুহবিলাক আশ্ৰয় লৈ আছে গাঁওখনৰ নাম কি আৰু আমাৰ ৰহা দীঘলীয়াটি হয় এইটো জংঘলৰ